নাগৰিকজনী সমষ্টি আৰু ফকিৰাগাম সমষ্টিটো মই বিজেপিৰ কাৰণে এৰি হ'ল এতিয়া কিন্তু আজি চিনাই হিমন্ত বিশ্ব শৰ্মাই কথা কৈ আছে যে ভোটটো ট্ৰেক্টৰত দিব লাগে বহুত কথা নাই মোৰ এগেইনষ্টত মই যেনিবা মেকুৰী কৈ আছোঁ তো বা আমাৰ বিপেষ দলক মেকুৰী পাৰ্টি এনেকুৱা লাইনত কৈ আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি আমাৰ পাৰ্টি মেকুৰী নিচিনা বুলি কয় তেতিয়াহ'লে বিজেপিও ইয়াৰ নিচিনা আমি পাৰোঁ সেইবিলাক কথা আৰু নাগৰিকজনী সমষ্টিত আমাৰ বিপেষ দল নাছিলে সেইকাৰণে এতিয়া আমি উপায় নাই ইণ্ডিপেণ্ডেণ্ট অমিতালা বিশ্বাসক আমি ছাপৰ্ট কৰিছোঁ আৰু সেইফালে ফকিৰাগাম সমষ্টিত আমাৰ বৰ্মন ৰাজবৰ্মনক আমি ছাপৰ্ট কৰিছোঁ নাই চিএমটো সেইফালে চান্সেই নাই নাই এতিয়া সেইকাৰণে হেমন্ত দাদাই আমাৰ ব্ৰিটিছত আহি পেলাই চিফ হোৱাৰ ধান্দা চলি আছে বা বিপেফ দলত সোমাই পেলাই আমি মানে ব্ৰিটিছত চিফ হ'ব পাৰে নেকি এই লাইনত কথা পাতি আছে গতিকে আমি ৰাইজৰ লগত আমি আলোচনা কৰিব লাগিব হেমন্ত বিশ্ব শৰ্মাক আমাৰ বিপেফ দলত লৈ যাম চিএমটো এইফালে নহয়েই এতিয়া চিএম নহয়ে এতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া অসমত যিহেতু চিএমৰ বহুত লাইন ধৰি আছিল এতিয়া আশাই নাই সেইকাৰণে ব্ৰিটিছে ধান্দা মাৰিছে ব্ৰিটিছেতো আজি দেখিলোঁ পাব্লিকে একচেপ্ট নকৰে হেমন্ত বিশ্ব শৰ্মাক চিফ হ'বৰ কাৰণে দিছপুৰ আৰু দিল্লীত এতিয়াও বিজেপি আৰু বিপেফৰ লগত ৰিলেশ্যনশ্বিপটো আছে চৰকাৰ চলাই আছে একেলগে কিন্তু ব্ৰিটিছৰ ক্ষেত্ৰত বিজেপিৰ লগত নাই বিজেপি আৰু বিপেফ একেলগে আছে বিধানসভাৰ পিছত আমি এতিয়া মানে ব্ৰিটিছ নিৰ্বাচনটো হওক আগত আমি চৰকাৰ বনাই ল'ম ইয়াৰ পিছত আমি আলোচনা নাই বিশ্বজিৎ দৈমাৰীয়ে দলত তোলা ৰিজিগনেশ্যন দিয়া নাই বিপেফ দল এৰি দিয়া নাই বিপেফতে আছে এই তাৰমানে আমি তাক এটা দায়িত্ব দিছিলে যে ৱাৰ্কিং প্ৰেচিডেণ্ট হিচাপে কাম কৰক সেই হিচাপত মই দিছিলোঁ ৱাৰ্কিং প্ৰেচিডেণ্টে ৰিজিগনেশ্যন দিছে নালাগে বিপেফতে আছে ভাইচ প্ৰেচিডেণ্ট ভৱিষ্যতবাণী কি হ'ব বুলি ভাবে আপুনি বিজেপি যোৱা নাই নহয় গ'লেহে কম মই যোৱা নাই ইমানুৱেল মছাহাৰীও বিজেপিত যোৱা নাই বিশ্বজিৎ দৈমাৰীও বিজেপিত যোৱা নাই যোৱাৰ পিছতহে মই ক'ম মই কি মোৰ ভেলু আছে নাই এইবাৰ দেখাই দিওঁ কিন্তু হেমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কথা কোৱা সেইবিলাক মিনিংলেছ হৈ গ'ল প্ৰেছলেছ তাক চবেই বেয়া পায় এতিয়া আজি বৰবৰী প্ৰমোদ বৰুৱাই কৈছে যে প্ৰমোদ বৰুৱাৰ কাম নাই এইবিলাক আমাৰ এতিয়া হেমন্ত বিশ্ব শৰ্মা আৰু মই